নমস্কাৰ আজি এটা টপিক লৈ আহিছো আমাৰ বহুতৰে মাজৰ এটা প্ৰশ্ন থাকে মোৰ কুকুৰটোক ভ্যাকচিন দিয়া আছে তাৰ পিছত মোৰ কুকুৰটো মোক খামুচিলে বা কামুৰিলে মই এতিয়া ভ্যাকচিন লব লাগে নে নালাগে বা কি হল মোৰ কুকুৰটোক এটা ভ্যাকচিন দিছো তাৰ পিছত ৰেবিজৰ ভ্যাকচিন দিয়া নাই এতিয়া মোৰ কুকুৰটোক ভ্যাকচিন দিব লাগিব নে নালাগে এই গটেইখিনি কথা আমি এই ভিডিঅ'টোত জানিম যে কুকুৰে কামুৰিলে যে আমি যে মানুহ পগলা হয় ৰেবিজ হয় বা জলাতংক হয় এই বেমাৰটো কি কেনেকৈ হয় কি সিম্পটম তাৰ কি কৰিব লাগে ভ্যাকচিন কিয় দিব লাগে কেতিয়া দিব লাগে এই গটেইখিনি কথা আমি এই ভিডিঅ'টোত জানিম এতিয়া কথাটো হল ৰেবিজ কি বস্তু ৰেবিজটো হল এটা ভাইৰেল বেমাৰ আমাৰ যেনেকৈ ভাইৰেল চৰ্দি হয় জ্বৰ হয় সেনেকৈ ৰেবিজ বা যিটো জলাতংক সেইটো হল এটা ভাইৰেল বেমাৰ তাক এটা ভাইৰাছে কৰে সেই ভাইৰাছটোৰ নাম হল লাইছা ভাইৰাছ সেই ভাইৰাছটো যেতিয়া মানুহ এটাৰ গাত আহে বা কুকুৰ এটাত আক্ৰমণ কৰিব কুকুৰটোৰ গাত সেই ভাইৰাছটো আহিব তেতিয়া কি হ'ব কুকুৰটোৰ গাত ৰেবিজৰ সিম্পটম দেখা দিয়ে মানুহৰ গাত সিম্পটম দেখা দিয়ে আৰু সেই সিম্পটমবোৰ মেইনলি নিউৰলজিক্যাল সিম্পটম যাৰ ফলত কি হয় মানুহজনে বা কুকুৰটোৱে কিছুমান কৰিব নলগা বিহেভিয়াৰ কৰে আৰু তাকে আমি পগলা হোৱা বুলি কওঁ এতিয়া কথাটো হল এই ৰেবিজ বেমাৰটো বা জলাতংকটো বিয়পে কেনেকৈ এইটো মেইনলি বিয়পে কুকুৰে কামুৰিলে বা মেকুৰীয়ে কামুৰিলে বা শিয়ালে কামুৰিলে হেনেকুৱা ধৰণৰ কামুৰিলে আপোনাৰ এই বেমাৰটো বিয়পে বা এনেকুৱা হ'ব পাৰে যদি আপোনাৰ গাত কৰবাত কটা ঘা আছে সেই ঘাটো যদি কুকুৰ মেকুৰীয়ে চেলেকিছে আৰু সেই কুকুৰ বা মেকুৰীটোত ৰেবিজ আছে বা জলাতংক বেমাৰটো আছে তেতিয়া হলেও আপোনাৰ গালৈ ৰেবিজটো আহিব পাৰে আচ্ছা আপুনি গম পালে ৰেবিজ বা জলাতংক কি বস্তুটো কি আসলতে এতিয়া কথাটো হল আপুনি কেনেকৈ গম পাব যে মোক কুকুৰ এটাই কামুৰিলে বা মেকুৰী এটাই কামুৰিলে সেই কুকুৰটো পগলাই আছিল নেকি বা পগলা যদি আছিলে মই এতিয়া কি কৰিব লাগিব এতিয়া প্ৰথম কথাটো হল যদি পগলা আছে নে নাই আমি সেই বস্তুটো কেনেকৈ গম পাম আপোনাৰ কি হয় কুকুৰক আমি যদি মাৰিব খেদো বা কিবা এনেই তাক খেদো বা তাক খং তুলো তেতিয়া কুকুৰটো কামুৰাটো স্বাভাৱিক কুকুৰে তাৰ নিজৰ আত্মৰক্ষাৰ কাৰণে আপোনাক কামুৰিব পাৰে কিন্তু যদি কোনো কুকুৰ এটাই আপুনি একো তাক ডিস্টার্ব নকৰাতে সেই কুকুৰটো যদি আপোনাক খেদি আহিছে বা কামুৰিব আহিছে বা আপোনাক দেখাৰ লগে লগে ভুকিছে সেইটো এটা হল ৰেবিজৰ লক্ষণ এই বস্তুটো কোৱা হয় বিহেভিয়াৰেল চেঞ্জ মানে তাৰ বিহেভিয়াৰটো চেঞ্জ হৈছে যে কুকুৰটো আগতে শান্ত আছিলে কিন্তু এতিয়া হঠাৎ এগ্ৰেছিভ হৈ গ'ল এই বস্তুটো এটা ৰেবিজৰ লক্ষণ তাৰ পিছত আপোনাৰ আৰু কেনেকুৱা সিম্পটম আহিব কিছুমান কুকুৰত কি হ'ব সেই কুকুৰটোই আন্ধাৰত থাকিব বিচাৰিব ঘৰত শুই বা য'ত থাকে শুই থাকিব সি কৰবা চুকত যায় আন্ধাৰ জাগা এটাত যায় শুই থাকিব দিনে দিনে শুকাই খিনাই যাব মুখৰ পৰা লেলাউটি বাহিৰ হ'ব বা ফেন বাহিৰ হ'ব আৰু সেই কুকুৰটোক আপুনি দেখিছে যে কিবা খাব দিলেও সি নাখায় বা সি ধৰি লওক কিছুমান ইনএনিমেট বস্তু বুলি কয় ধৰি লওক যিখিনি মানে ধৰি লওক শিল বা কাঠ এনেকুৱা বস্তু সি কামুৰিব খাব চেষ্টা কৰিব কিছুমান কুকুৰৰ আপোনাৰ মুখৰ শব্দটো বেলেগ হৈ যাব যে ভুকিলে যেনেকৈ এটা সাউন্ড আহে সেই সাউন্ডটো বেলেগ হৈ যাব এইবিলাক হল ৰেবিজৰ লক্ষণ যদি বা ধৰণৰ কুকুৰে আপোনাক কামুৰিছে তেতিয়াহলে আপুনি অনতি পলমে আপোনাৰ কাষৰ যিকোনো হস্পিটেলত যাই পিনে ৰেবিজৰ ভ্যাকচিনটো লৈ লওক এজন হিউম্যান ডক্টৰ এজনৰ লগত কনসাল্ট কৰি আপুনি ৰেবিজৰ ভ্যাকচিনটো যিমান সোনকালে পাৰে সিমান সোনকালে লৈ লওক আৰু তেখেতসকলে আপোনাৰ বাইট যিটো কামুৰা বাইট মাৰ্ক বা কামুৰাৰ ইন্টেন্সিটিটোৰ ওপৰত ডিপেন্ড কৰি তেওঁলোকে তাক ভাগ কৰিব টাইপ 1 টাইপ 2 টাইপ 3 উণ্ডত বা টাইপ 1 টাইপ 2 টাইপ 3 ৰেবিজ বাইটত তেওঁলোকে ভাগ কৰিব কৰি আপোনাক সেই হিচাপে তেওঁলোকে ভ্যাকচিন বা ৰেবিজৰ এন্টিবডিৰ ড'জ দিব আপুনি এতিয়া গম পালে যে ৰেবিজৰ লক্ষণ কি কেনেকুৱা ধৰণৰ কি হয় এতিয়া কথাটো হল মই ৰেবিজ নোহোৱাকৈ কেনেকৈ থাকিম বা মোৰ কুকুৰটোক ৰেবিজৰ পৰা বচাবলৈ যাতে সি মোক কামুৰিলৈ একো নহয় তাৰ কাৰণে আমি কিবা কৰিব পাৰো নেকি হয় আমি কৰিব পাৰো তাৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ কুকুৰটোক ৰেবিজৰ ভ্যাকচিন দিয়াব লাগিব ৰেবিজৰ ভ্যাকচিনটো প্ৰথম যিটো ভ্যাকচিন আহে সেই ভ্যাকচিনটো আমি দিব লাগে 3 মাহ বয়সত আঢ়ৈৰ পৰা 3 মাহৰ ভিতৰত আমি প্ৰথম ভ্যাকচিনটো দিব লাগে তাৰ এমাহ পিছত বুষ্টাৰ ড'জ দিব লাগে আৰু বছৰে বছৰে সেই ভ্যাকচিনৰ বুষ্টাৰ ড'জটো দি থাকিব লাগে এনেকুৱা কৰিলে কি হয় আপোনাৰ কুকুৰটোৰ গাত ৰেবিজৰ কাৰণে এন্টিবডি প্ৰডাকশন হয় আৰু সেই এন্টিবডিটোৱে আপোনাৰ কুকুৰটোত ৰেবিজ হোৱাৰ পৰা বচাই ৰাখে আপোনাৰ কুকুৰটোক ভ্যাকচিন দিয়াৰ লগতে
যদি আপুনি বহুত কুকুৰৰ লগত আপোনাৰ সংস্পৰ্শ আহে বা আপোনাৰ এনেকুৱা কাম যে আপোনাৰ কুকুৰে কামুৰিব পাৰে, আচুৰিব পাৰে বা মেকুৰীয়ে কামুৰিব পাৰে, আচুৰিব পাৰে, তেনেকুৱা হ'লে আপুনিও ৰেবিজৰ প্ৰি বাইট ড'জ এটা লৈ থ'ব পাৰে। এই প্ৰি বাইট ড'জটো আপোনাৰ কাষৰ যিকোনো হস্পিটেলত গ'লেই আপোনাক দি দিব। এজন হিউমেন ডক্টৰৰ লগত আপুনি কনচাল্ট কৰি প্ৰি বাইট ড'জটো আপুনি লৈ থ'ব পাৰে। যদি আপোনাৰ ভেকচিন দিয়া কুকুৰটোৱে আপোনাক বহুত বেছি কামুৰে, মানে আপোনাৰ কি হয় বহুত হাতৰ পৰা মাংস এৰুৱাই লৈ গৈছে বা বহুত ডিপলি কামুৰিছে, বহুত ফুটা হৈ গৈছে, সেনেকুৱা হলে আপুনি ডক্টৰৰ পৰামৰ্শ লৈ ভেকচিনটো লোৱা দৰকাৰ। কাৰণ ৰেবিজৰ কোনো ধৰণৰ চিকিৎসা নাই, ইয়াক আমি প্ৰিভেন্ট কৰিব লাগিব। গতিকে আপুনি কি কৰিব, যদি আপোনাৰ কুকুৰটো ভেকচিন দিয়া আছে আৰু ই বেলেগ কুকুৰৰ সংস্পৰ্শত নাহে আৰু ভেকচিনটো আপোনাৰ প্ৰপাৰ কোল্ড চেইন মেইনটেইন কৰি আপোনাৰ ভেকচিন দিয়া আছে, তেতিয়াহ'লে আপোনাক নৰ্মেলি খামুচিলে বা আপোনাৰ এনে দাঁত লাগিলে আপুনি ভেকচিন নললেও হ'ব, কিন্তু তাক ভালকে পানীৰে চাফ কৰিব লাগিব। আৰু যদি বেছিকে কামুৰে আপুনি কিন্তু ডক্টৰৰ পৰামৰ্শ লৈ যদি লাগে ভেকচিনটো ল'ব লাগিব। এইখিনিতে এটা মনত ৰাখিব লগা কথা, যদি আপোনাৰ কুকুৰ বা মেকুৰীয়ে কামুৰে বা খামুচে অলপেই হওক, তাক লগে লগে আপুনি কি কৰিব, ৰানিং টেপ ৱাটাৰ মানে টেপটো খুলি লৈ তাৰ তলত হাতটো ৰাখিব বা যিখিনি জেগাত কামুৰিছে জেগাটো ৰাখি তাক খাৰ চাবোন, আগতে আপোনাৰ কি বুলি কয় আমি জনতা চাবোন বুলি কৈছিলোঁ, সেনেকুৱা ধৰণৰ চাবোন হ'লে বেছি ভাল, বা খাৰ চাবোনেৰে ভালকৈ ঘঁহি 2 পৰা 3 মিনিট হাতটো ভালকৈ ধুব। আৰু কেতিয়াও কুকুৰে কামোৰা, মেকুৰীয়ে আচুৰা বা শিয়ালে কামোৰা ঘাঁ কেতিয়াও আপুনি বেণ্ডেজিং নকৰিব বা তাত কোনো ধৰণৰ চূণ লগোৱা, কলগেট লগোৱা এই কামবিলাক নকৰিব। তাক অপেন ৰাখিব। অপেন ৰাখিলে কি হয়, যেতিয়া ৰেবিজ ভাইৰাছটো বতাহৰ সংস্পৰ্শত আহে, এই ভাইৰাছটো ধ্বংস হৈ যায়। গতিকে তাক কেতিয়াও আপুনি বেণ্ডেজিং নকৰিব, চূণ নলগাব, কলগেট নলগাব, এই কামখিনি আপুনি একদম প্ৰাইমাৰীলি এই কামখিনি কৰিব। তাৰপিছত আপুনি ডক্টৰৰ ওচৰত যাই ভেকচিন যদি ল'ব লাগে ল'লে হ'ল, আৰু যদি ল'ব নালাগে নল'লেও কথা নাই। এইখিনি কাম আপুনি যিকোনো কুকুৰ মেকুৰীয়ে কামুৰিলেই কৰিব, তাক লাগে ভেকচিন দিয়াই থাকক বা ভেকচিন নিদিয়াই হওক। আৰু আপোনাৰ ভেকচিন দিয়া কুকুৰটোক যদি বেলেগ কুকুৰে কামুৰে, তেতিয়া আপুনি কি কৰিব? যদি আপুনি গম পাইছে বা দেখিছে যে যিটো কুকুৰে আপোনাৰ ভেকচিন দিয়া কুকুৰটোক কামুৰিছে সি অলপ পগলা টাইপৰ হৈছে বা তাৰ বিহেভিয়াৰ চেঞ্জ হৈছে, তেতিয়াহ'লে আপুনি কিন্তু তাক পোষ্ট বাইট ভেকচিনেশ্যনখিনি কৰাই ল'ব। যিকোনো এজন ভেটেনাৰী ডক্টৰৰ লগত আপুনি কনচাল্ট কৰি তাক পোষ্ট বাইট ভেকচিনেশ্যনখিনি কৰাই ল'ব। আৰু যদি কি হয়, আপোনাৰ ভেকচিন দি গ'ল, আপোনাৰ 3-4 মাহৰ পিছত বেলেগ আপুনি দেখিছে যে ভেকচিন দিয়া কুকুৰৰ লগতে খামুচি হৈছে বা এনে কুকুৰ এটা দাঁত লাগিছে, তেতিয়াহ'লে আপুনি ডক্টৰজনৰ পৰামৰ্শ লৈহে যদি ভেকচিন দিব লাগে দিয়াই ল'ব, আৰু ভেকচিন দিব যদি নালাগে তেতিয়াহ'লে নিদিলেও কথা নাই। ৰেবিজৰ ভেকচিনটো লোৱা এই কাৰণেই জৰুৰী যে ইয়াৰ কোনো চিকিৎসা নাই। সেই কথাটো মই বাৰে বাৰে আপোনালোকক কৈ গৈছো। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে মোক কমেণ্টত সুধিব পাৰে, বা আপোনালোকৰ কিবা জানিব লগা থাকিলে কুকুৰৰ সম্পৰ্কে, মেকুৰীৰ সম্পৰ্কে, গাহৰিৰ সম্পৰ্কে, গৰুৰ সম্পৰ্কে, সকলো জীৱ জন্তুৰ সম্পৰ্কে যদি কিবা জানিব লগা থাকে আপুনি মোক কমেণ্টত সুধিব পাৰে। মই তাৰ ওপৰত আপোনালোকৰ কাৰণে ভিডিঅ' বনাম। ধন্যবাদ।